কি ধুৱাইছে এই চাওক এয়া কি ধুনীয়া নজৰা একদম মানে চাওক What's up guys? So welcome to my YouTube channel Discover 360 and I'm Dhruva with you. So আজি আমি গৈ আছো এটা নতুন জায়গাত গতিকে নতুন জায়গাটো মানে কেনেকুৱা হ'ব একদম মানে এডভেঞ্চাৰেৰে ভৰি আছে পুৰা মানে কেনেকুৱাকৈ যাম মানে কি আৰু মানে বহুত জায়গা যাব লাগিব নতুন নতুন মানে অলপমান কি পানীও আছে মানে কি যাম আৰু সেই জায়গাটোত মানে শুকান জায়গা আছে গতিকে যাই দেখাম কেনেকুৱা তাত মানে কি আমাৰ গাঁৱৰ ল'ৰাবিলাকে কি কৰে মানে তাতে খেল খেলি থাকে গতিকে গৈ আছো তাতে জায়গাটোত তেওঁলোকক ক'লে বোলে জায়গাটো দেখাই আহি কেনে লাগে গতিকে তাত মানে কি খানাও খাব পাৰি মানে কি নিউ মানে ইয়াৰত গতিকে গৈ আছো বলক বলক মোৰ লগত বলক নদী আছে নদী পাৰ হৈ যাওঁ আমি এই একদম মানে চেণ্ডেল লৈ যাম নেকি এই পানী মোবাইল যদি পৰে আৰু গেল আৰু ইয়াতে নতুন জায়গা ইহঁতে এৰি গ'ল মোক তো এনেকুৱা এটা এডভেঞ্চাৰ আৰু নতুন জেগাত গৈ আছো মোৰ হাফ পেণ্ট ভিজি গ'ল কাপোৰে ভিজি গৈছে একদম তো ফাইনেলি বহুত ডাঙৰ নদী এটা পাৰ হৈ আহিলোঁ খোজকাঢ়ি নদী এটা পাৰ হৈ আহিলোঁ এতিয়া এইফালে গৈ আছোঁ এইফালে আৰু জেগা আছে একদম মানে কি একদম নতুন প্লেচ এই একদম মানে কি হৈ গৈছে একদম ভিজি গৈছে হাফ পেণ্ট ভিজি গৈছে তো ফাইনেলি একদম বহুত ডাঙৰ নদী এটা পাৰ আহিলোঁ খোজকাঢ়ি আহিছোঁ কিন্তু হাফ পেণ্ট ভিজি গৈছে চেণ্ডেল হাতত এইফালে গৈ আছোঁ বহুত ডাঙৰ জেগা একদম নতুন প্লেচ গোটেই গৈ আছোঁ চাই থাকিব বলক আমি বহুত জেগা খোজকাঢ়ি আহিলোঁ আৰু এতিয়া এইফালে এটা ডাঙৰ নদী পাইছোঁ এইটো আৰু খোজকাঢ়ি পাৰ হ'ব নোৱাৰোঁ মোৰ লগত আছে সুব্ৰত এই চম্পক আৰু কোনে আছে এইফালে বিকি আছে গতিকে আমি আৰু অলপ আগলৈ যাম আৰু নতুন জেগা আছে গতিকে দেখাই আছোঁ কেনেকৈ লাগে This is the mighty Brahmaputra River and we are going for another new place. So, চাওকচোন ইমান লোকেল ব্ৰহ্মপুত্ৰ পাই গ'লোঁ যে আৰু কি এইফালে একদম এইফালে যাব পাৰি কাৰাচৰত যাব পাৰি একদম মানে ভাল লাগে আৰু নাও চাও আছে গতিকে আমি অলপ আগলৈ যাম ইয়াতকেইটা ৰেডি হৈছে কি খেলিব তাতে গৈ কাই ইয়াতে বোলে কাবাডী খেলিব তাতে বলাচোন চাওঁ কেনে লাগে গাইজ ওপৰৰ ফালে নীলা আকাশ ইয়াৰ মানে কি ধুনীয়া লাগিছে আৰু এইফালে আমাৰ ছানছেট হ'ব খুজিছে আৰু এই আচলতে কি এনেকুৱা চাওকচোন কিমান ধুনীয়া জেগা একদম মানে মোৰ চকুত একদম ৰ'দ লাগি আছে মই চকু মেলিব পৰা নাই এইফালে একদম পূৰা ডাঙৰ ব্ৰহ্মপুত্ৰ এইফালে গতিকে আমি এই আগত যাম এখন ফিল্ড আছে তাতে মানে কি হয় আছাম পুলিচৰ কাৰণে মানে প্ৰেক্টিচ কৰি আছে ৰানিঙৰ আৰু ইহঁতে কিবা খেল খেলিব চাগে হয়নে নহয় গতিকে গৈ আছোঁ ভাল লাগিব চাগে জেগাটো চাওঁ বাৰু কেনে লাগে নদীৰ পাৰে গৈ আছোঁ নদীৰ পাৰে একদম মানে চাওক কি ধুনীয়া জেগা একদম আমাৰ আৰু এইফালে কি আৰু এইটোৱে আমাৰ সাগৰ গতিকে আমি এই পূৰা বিচত আহি গৈছোঁ একদম চাওক ধুনীয়া লাগিছে আচ্ছা গৈ আছোঁ বাৰু আগলৈ এখন আমি ডাঙৰ পাহাৰ পাই গ'লোঁ ইয়াতে কি কৰিবা আৰু মই মানে এই হেলিকপ্টাৰেদি দেখাই আছোঁ কেনেকুৱা লাগে এই হেলিকপ্টাৰ একদম মানে কি আৰু এই চাওকচোন আৰু কিমান ডাঙৰ পাহাৰ অ' মাই গড অখৰা ৰাস্তা পাইছে এইটো মানে অখৰা ৰাস্তা পাইছে এইটো এইফালে আৰু যাব আছে বহুতখিনি গৈ আছোঁ মানে শুকান জেগা পাম তাতে গৈ দেখাই আছোঁ ঝাওবন আছে আৰু মানে কি ক'ম আৰু ভাল লাগিছে এনেকুৱা ইমান মানে জংঘল এই ইহঁতকেইটা আহি আছে কেনে লাগিছে মানে কেনে জংঘল আৰু মানে ভাল লাগিছে
মানে জংঘলৰ মাজে মাজে গৈ আছোঁ আমি চাওকচোন কেনেকুৱা জংঘল আলুৱে অলপ আগত আছে শুকান জেগা আছে এইখিনি অলপ ভিজা পানী হয় ইয়াতে গোটেই আহি মানে এটা খালৰ নিচিনা পালোঁ এইখিনি চাওকচোন কেনেকুৱা খালৰ নিচিনা মানে গৈ আছোঁ আৰু এই এটা খালৰ নিচিনা আছে এইটো পাৰ হৈ যাব লাগিব এইফালে মানে কেনেকুৱা আৰু বোকা আছে মোৰ ভৰি ভিজি গ'ল ভৰিয়ে মোৰ ভৰি একদম কোমাই গৈছে অ' মাই গড যাম কেনেকৈ এই খালটো পাৰ হৈ গ'লেহে আমি জেগাটো পাম গতিকে আৰু চেণ্ডেল খুলি দিলোঁ এইফালে এই অ' মাই গড চাওক না চেণ্ডেলৰ কি অৱস্থা হৈছে আৰু ভৰি চাওঁ এই মানে কি ক'ম আৰু গতিকে আগত গৈ আছোঁ আৰু জেগা আছে যাবলৈ বলক বলক তাতে গৈ আছোঁ অলপ এইখিনি ধুই আহোঁ নদী আছে ওচৰতে এই ভৰি লেতেৰা একদম চেণ্ডেল লেতেৰা মোৰ হাত কেনে হৈছে অলপমান ধুই লওঁ কাষতে নদী আছে এইটো পালোঁ অলপমান ইয়াতো বোকাই বোকা আৰু কি ক'ম কি জেগাত আহিছোঁ মানে একদম মানে এডভান্সাৰ আৰু কি ক'ম মানে এইটো পালোঁ অলপ ধুই লওঁ ইয়াতে মানে অলপ ধুই লওঁ মানে লেতেৰা হৈ গৈছেতো কেনে লেতেৰা হৈ গৈছে চেণ্ডেলৰ অৱস্থা মানে বগা চেণ্ডেল ক'লা হৈ গৈছে বহুত চাফা হ'ব আৰু আজি চাফা নহয় এনেকৈ যাব লাগিব আৰু এটা নদী পালোঁ মানে এইটো খোজকাঢ়ি যাব পাৰি ডাঙৰ নদী নহয় আৰু সৰু গতিকে এইটো পাৰ হ'লে আমি সেইফালে পাই যাম আমি মানে যিটো জেগাত আহিছিলোঁ সেইটো জেগাত পাই যাম বুলি বলক বলক সেইটো জেগা গৈ নহয় কোনখিনি আচ্ছা আমাৰ আয়ো কুই ফাইনালি এই গোটেই মাখা আছে এতে তো এইকেইটা মানে আগতে আহি ৰেডি হৈ আছে মই এতিয়া আহিলোঁ দে গোটেইকেইটা মগত আমি পাই গ'লোঁ এইখিনি জেগা গোটেই ইহঁতকেইটা আগৰ পৰা ৰেডি হৈয়ে আছে ইয়াতে মানে খেলিয়ে থাকে ইয়াতে গতিকে এইখিনি শুকান জেগা আমি এইখিনিতে আহিছিলোঁ এই চৰ বুলি কয় আৰু মোৰ লগত আছে এয়া এই চম্পক আছে চম্পক কেমেৰামেন আছে গতিকে তেওঁ মানে শ্বুটিং কৰি আছে গতিকে আৰু দেখাই আছোঁ এইখিনিয়ে জেগা এইখিনি জেগা মানে কি আৰু বেছি চাব লগা জেগা একো নহয় কিন্তু এডভান্সাৰ ইমান মানে নদী পাৰ হৈ আহি এইটো জেগা পালোঁ গতিকে নিউ ইয়াৰত মানে কি খানা খাব পাৰি আৰু ইয়াতে মানে এতিয়া কাবাডী খেলে ইয়াতে একদম মানে যাওঁতে তোমাৰ ঘৰত চিনি পায়নে নাই নাপায় হা ঝোলা চোলা লাগিতো চিনি নাপোৱা হৈছে কিজানি গতিকে এইকেইটা খেলাই চাব আহিছোঁ আজি এইকেইটা পুৰা ৰেডি হৈ আছে তো এই জেগাখিনি মানে কি একদম দ্বীপৰ নিচিনা লাগে গতিকে এইফালেও নদী আছে এইফালে নদী নাও আহিছে মানে কি চাৰিওফালে নদী আৰু মাজতে এইখিনি জেগা আছে গতিকে জেগাখিনি ভাল লাগে দ্বীপৰ নিচিনা লাগে কি ক'ম আৰু ভাল লাগিছে গতিকে এইকেইটা মানে কি ইয়াতে জেগাখিনি ভাল দেখা পায় মানে কাবাডী খেলিব আহে যে কাবাডী আৰু সেইফালে মানে কি আছাম পুলিচৰ মানে ৰানিঙৰ প্ৰেক্টিচৰ কাৰণে এইফালে ফিল্ড আছে এখন এই ফিল্ডখনত মানে দৌৰি থাকে ভাল লাগে জেগাখিনি এইখিনিয়ে আৰু দেখালোঁ ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়াহ'লে কি কৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো